তো দৌৰি দিওঁ মই অলপ দৌৰি দিওঁ। হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক মাই ইউটিউব চেনেল। কপি কৰা বুলি নক'ব, এইটো কৈছোঁ আৰু আজি গণপতি বাপ্পা মৰিয়া আৰু ধাননি পথাৰত আজি আমি ফুৰিবলৈ আহিছোঁ। তো চাই থাকক ধাননি পথাৰ, মই আপোনালোকক দেখুৱাই আছোঁ, চিনেমেটিক শ্বট চব দেখুৱাই আছোঁ, চাই থাকক। তো আহক চাই লওক। Wow, this is our Assam cinematic shot 360 degree চাই লওক। ধান পথাৰ সব পকি গ'ল ধান। This is আজি মই ইংলিছত মাৰি আছোঁ অলপ। এইবোৰ সব গয়া 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 সব গয়া। এইফালে গয়া হালি নে গয়া ধান বুলি কয় যে, গয়া 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 সব গয়া। আজি লক্ষী পূজা যে, লক্ষী পূজাৰ কাৰণে সবে ফুৰিবলৈ আহিছে। এই আমাৰ ৰাইজসকল ফুৰিবলৈ আহিছে। চ' চাই থাকক, দেখুৱাই আছোঁ ধাননি পথাৰ। That's good. সমান হৈছে গয়া ধান চব, চাৰিওফালে গয়া 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 সব মানে সেইয়া দূৰত গুচি গ'ল। সেয়া চক 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 গৈ আছে, সেইয়া চক। তো আমাৰ লগৰবোৰ সব দূৰত গুচি গ'ল। তো মই আমাৰ ভাইটি গৈ আছোঁ। আজি লক্ষী পূজাৰ কাৰণে আজি ফুৰিব লাগে যে, সেইটো কাৰণে ফুৰিছোঁ আৰু পথাৰত। আৰু ধানবোৰো চাইছোঁ কেনেকুৱা হৈছে। ভালেই হৈছে বাৰু, ইমান পানী অলপ কম এইবাৰ, হ'লেও ভালেই হৈছে। বতৰটো বেয়া আৰু কি ক'ম আৰু সেইদিনাখন মই এটা ভিডিঅ'ত কৈছিলোঁ চাগে যে গায়ক এজনীক মই দেখুৱাম, কিন্তু দেখুৱাম সময় পোৱা নাই। সময় নোপোৱাৰ কাৰণে মই দেখাব পৰা নাই। তো আপোনালোকে বেয়া নাপাব। আৰু ভিডিঅ'বোৰ যোনে যোনে চাই আছে, যদি ফেচবুকত চাই আছে, তেতিয়া মোৰ লিংকটোত গৈ পেলাই আপোনালোকে ইউটিউবত যাওক আৰু ছাবস্ক্ৰাইব কৰি দিয়ক চেনেলটো, আৰু কমেণ্ট কৰক কেনেকুৱা হৈছে ভিডিঅ'টো। আপোনালোকে নকৰে, কৰিলেহে গম পাম মই। ঘৰৰ ওচৰতে কেঁচা মেল আছিলে বুলি কৈছিলোঁ যে, সেই কেঁচা মেলটো আপোনালোকক দেখুৱাইছোঁ, ক'ত কেনেকৈ ভাঙে আৰু ক'ৰ পৰা ক'ত ওলাই আপোনালোকক দেখুৱাইছোঁ। তো চাই থাকক। পহাৰত ইয়াত চব টেকনিকেল চিষ্টেমবোৰ কৰে, আৰু ইয়াত উঠি 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 এনেকৈ গৈ আছোঁ। মই পাহাৰত উঠি 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 গৈ আছোঁ, পাই গ'লোঁ। ইয়াত এনেকৈ কৰি ডাম্পাৰত আনি পেলাই ইয়াত পাথৰবোৰ ঢালি দিয়ে। সেইফালৰ পৰা উঠে, এনেকৈ কৰি পাথৰবোৰ ইয়াত ঢালে। ইয়াত ঢালি পেলাই দেখুৱাই আছোঁ। বোৰ ঢালি আপোনালোক দেখুৱাম মই এতিয়া তলত। তো দৌৰি দিওঁ মই অলপ দৌৰি দিওঁ। এনেকৈ এনেকৈ গৈ 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 এনেকৈ গৈ 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 সেইটো তাত দেখুৱাই আছোঁ, সেইটো তাত। এইবোৰ গোটেই পাথৰ পাথৰ পাথৰ। সেইটো দেখিছে আপোনালোকে, সেইটো হৈছে ফাৰ্ষ্ট মেচিন। এইটো ফাৰ্ষ্ট মেচিন, তাৰ পৰা টেংকিৰ পৰা পৰে, আকৌ ইয়াত আহে, ইয়াৰ পৰা সৰু
ডাঙৰ চব মানে এফালৰ পৰা এফালে যায় আৰু এইটোৰ পৰা ভাঙে, তাৰপিছত ভাঙি পেলাই ভাঙি ইয়াত যায় দেই, ইয়াত যায়, তাৰপিছত ইয়াৰ পৰা গৈ সেই তাত গৈ আকৌ ভাঙে, সেই তাত দেখিছে তাত আকৌ ভাঙে। তাৰপিছত এনেকুৱা টাইপৰ চিপছ হয়, এইটো এক্সট্ৰা চিপ, এইটো সৰু অলপ সৰু চাইজ। তাৰপিছত আৰু এটা আছে, এইটো অলপ ডাঙৰ চাইজ, আৰু ইয়াতকে অলপ সৰু চাইজ এটা আছে। যোনে দেখিছে সেইবোৰক চাবলৈ, সেইবোৰক কোৱা নাই মানে, যোনে দেখা নাই সেইবোৰৰ কাৰণে মই এইটো ভিডিঅ' বনাইছোঁ। এইটো অলপ তাতকৈ অলপ সৰু চাইজ। তাৰপিছত এইটো এটা আছে, ইয়াতো সৰু হয়, ইয়াৰ পৰা আকৌ যায় সি তাত গৈ একদম যোনটো ৰাস্তা বনাই যে সেই ৰাস্তা বনোৱা পাথৰটো, এইটো চিপছ একেবাৰে এইটো সৰু ৰাস্তা বনোৱাটো। আজি মালিক চালিক নাই, সেইকাৰণে আৰু ড্ৰাইভাৰবোৰ আছে, তাৰপিছত সেইবোৰ কণ্ট্ৰেক্টাৰবোৰ আছে সিহঁতক, নহ'লে মই আপোনালোকক গোটেইবোৰ কেনেকুৱা ছিষ্টেম প্ৰচেছ চব কৈ দিলোঁহেঁতেন। তো ঠিক আছে, আজিলৈকে ইমানটোৱে দেখুৱালোঁ। কেনেকুৱা পালে ভিডিঅ'টো কমেণ্ট কৰি জনাব, আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। তো আজিলৈকে বাই।